মই যে কৈছিলোঁ আজি আমাৰ ঘৰত পাৰ্টি আছে এতিয়া আমাৰ মানে চিকেন পুৰা বনাম চিকেন পুৰিম কেনেকৈ পুৰিছে আপোনাক দেখুৱাই দি আছোঁ বাবু এয়া এয়া চিকেন মোৰ এয়া হাজবেণ্ড হয় হাজবেণ্ডে চিকেন পুৰি আছে নটংকি হয় খালি নটংকি কৰি থাকে এয়া চিকেন পুৰা তাৰপিছত মই এখন ভাজি বনাব ওলাইছোঁ ভাজি মানে একো খাছ নহয় খালি বিন এয়া আপোনাৰ বিন ভাজিব ওলাইছোঁ বিন তাৰপিছত বিনৰ লগত দিম বাদাম এইটো বাদাম জলকীয়া পিঁয়াজ এয়া চব মিলাই পেলাই ভাজি এখন বনাব ওলাইছোঁ আৰু মানে বনাইছোঁ কিবা কিবি মাছৰ আঞ্জা তাৰপিছত খাৰ অমিতা দি খাৰ বনাইছোঁ মায়ে বনাইছে সেইটো মই বনোৱা নাই মাংসটো আমাৰ এও বনাইছে পুৰিছে এও খালি মই ভাজিখন বনাইছোঁ বনাব নাজানো বোলে দেখিছে সঁচাকৈ বনাব নাজানো এইবিলাক আৰু মই বনাব জানিম নেকি এয়া জুইত পুৰিছে ঘৰতে জুই ধৰিছোঁ ইটা দি পেলাই নাই তুমি জাগাই নোলালা চোতালে নোলালে চাবাচোন কেনেকৈ ঘৰটো বনাইছে আমাৰ পোৱালীকেইটাই চিকেন খাইছে কি এয়া চিকেন খাইছে চিকেন কেনেকুৱা হৈছে বেটা মাছ হৈছে জানো চিকেন কেনেকুৱা হৈছে য়েছ ভাগিন য়েছ সিহঁতৰ তিনিটাক মানে চিকেন চাকি খাব দিছোঁ তো ফ্ৰেণ্ডছ ঠিক আছে ৰাখিছোঁ ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জানিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব